হেল্ল' এভৰিৱান, আজি এফালে গৈ আছোঁ এটা ৰাইডত। চ' যোৱাৰ ৰাইডততো আপোনালোকে ভিডিঅ' চাইছে নে নাজানো, কিন্তু চাওক, মই তলত লিংক দি দিম ডেছক্ৰিপশ্যনত। তাত গৈছিলোঁ ৰেং বেং, কিন্তু আজি যাম চামগুৰিৰ পিনে। কি আছিল জেগাৰ নামটো? হৰদৈ যাম আমি। চ' এতিয়ালৈকে চিনটো নাপাওঁ বাৰু, আজিলৈকে যোৱা নাই, কিন্তু গুগল মেপত চোৱা মতে চামগুৰি মাৰ্কেটৰ ওচৰে পাঁজৰে আছে। ক'ত সোমাই যাব লাগে, টি গাৰ্ডেন দি হ'বলা। চ' আহক এপিন দি যাওঁ আৰু ফুৰি গওঁ। পালোঁ যে কিবা কিবি লৈ ল'লোঁ খাবলৈ, কিন্তু মই টিফিন লোৱা নাই। এহঁতে খালি টিফিন লৈছে, সিহঁতে ভাল হ'ল, মই লোৱা নাই। চ' ইমানখিনি আৰু আহি গ'ল মেইন মানুহ। কি টিফিন চিফিন আনিছ নে কি? মইহে আনা নাই, মই দুখ তাতে লগ পাম তেতিয়াহ'লে। পনীৰ ডাইৰেক্ট লগ পাম। ঐ নপঢ়িলে নাপচা কবি মাই দিয়ে ঘৰত গালি হাই স্কুলতে প্ৰেমত পৰিলো বিতায়ে বুলিলে খালি খালি কলেজত দিলো গৈ ভৰি ভাল লাগিল নতুন এজনী দুদিন পিছতে পলাই গুচি গ'ল মন কিন্তু আছিলে। চ' ৰাস্তাটো পালোঁ বাৰু। এইপিনে মেইন ৰাস্তাটো এইপিনে সোমাই আহিব লাগে। সোমাই আহি পেলাই বোলে কৈছে এইপিনে ডাইৰেক্ট লুংচুং এইপিনে পাৰ হৈ পেলাই যাব লাগে। যাওঁ, চিনি নাপাওঁ মানে, সেইকাৰণে প্ৰথমবাৰ আহিছোঁ ন, অকণ প্ৰব্লেম হয়। আমি ব্ৰহ্মপুৰ দি অহা হয় মানে শ্বৰ্টকাট হৈ গ'লহেঁতেন। দাদাজনে কৈছিল মানে কি, যদি ব্ৰহ্মপুৰ দি আহোঁ তেতিয়াহ'লে বহুত শ্বৰ্ট হ'ল। তেতিয়া আমি চামগুৰি দি ঘূৰিছোঁ, ভাবকচোন। মানে কি হ'ল জানে, এটা ভুল লোকেশ্যন দি থৈছে হৰদৈ ৱাটাৰফলছ বুলি। এইটো বেয়া কাম, এইটো কৰিব নালাগে আচলতে। এতিয়া আমি বহুত বেলেগৰ পৰা আহিছোঁ, কিন্তু নাজানো ন ক'ত আছে ৱাটাৰফলটো। কিন্তু আমি গম পাইছোঁ যে, আমি ভাবিলোঁ যে চামগুৰি এইখিনিতে আছে। ভুল লোকেশ্যন দি থৈছে। আপোনালোকে এনেকৈ প্ৰভাইড নকৰিব যদি কোনোবাই কৰি আছে। জেগা এটা পালোঁহি বাৰু দলঙৰ ওপৰত। ইয়াৰ পৰাও বহুত এইপিনে যাব লাগে। পাহাৰ চাহাৰ ওচৰত দেখাই নাই। ইয়াৰ পৰাও কিমান দূৰ চাগে যাব লাগিব নে কি? বহুত দূৰ চলালো, অলপ ভাগৰ লাগিছে পুৰা। অকণমান বহি লৈছোঁ। কেনেকুৱা আধন বস্তু চাব, বস্তু এটা ৰ'বক দেখাই আছোঁ। গাহৰি ঐ গাহৰি খাব গাহৰি খাব পাৰে ন। দাদাহঁত আহালে ৰখিবি নে যাংগৈ? আহিছোঁ মাটি থৈ গৈছে আমাৰ দুটা। আছে দিয়ক মোক গৈ আছোঁ। এইপিনে গৈ পেলাই কিবা চৰকাৰ এটা পাব বোলে, তাতে গৈ পেলাই মানুহটো সুধিলোঁ। বেয়া হ'ব বৌ, গৈ থাকোঁ। চলো যাওঁ, ভাগৰ লাগিব নহ'লে। ৰখি দিলে যে ইয়াতে ৰখি দিলে মন গৈ থাকিব। মানুহক আজি ৱাটাৰফলটোকে দেখাব পাৰে। জল্দি অকণমান ৱেইট কৰক, খালি পাই যাব। দেখিছে নহয়, এই সিদিনাখন আপোনালোকক ফিলটো দিব নোৱাৰিলোঁ, হয়। সিদিনাখনে ফিলটো দিব নোৱাৰিলোঁ, কিন্তু আজি দিম। চাওক, ইমান দূৰ আহিলোঁ, কিমান ঘূৰি পকি আহিছোঁ। গুগল মেপৰ ঢকা দিলে কিমান কি হ'ল, কিন্তু চাওক এইটো ভিউ চাবলৈ আহোঁ আমি। ব্লগিং চলি এইডাল ভিউ পাবলৈ আহোঁ, বুজিছে। এইডাল ভিউ আহিব এইবিলাক জেগাত এক্সপ্ল'ৰ কৰিব। এতিয়া আমি জেগাকৈ এক্সপ্ল'ৰ কৰিলোঁ যে, চাওক জেগাখিনি চিনি পালোঁ, কোনপিনে কেনেকৈ কি যায়। বাকী আগত ব্লগিং চলি আছে। আহক ৰেডি। ভিডিঅ' কৰিব নোৱাৰি, 1 মিনিট।
দাদা হৰধৰীয়া কিমান দূৰ আছে হৰধৰী জেগাত আছে জেগা কেনেকুৱা মজা লাগিছে কিন্তু আপোনালোকে ট্ৰাই কৰিবই লাগিব এইটো আহি চাব কিন্তু আহি চাবই চিয়'ৰলি আহিব চাব ঘৰৰ মানুহৰ লগত আহে যাৰ লগত আহি চাব খালি আহিব এতিয়া আমি কোনটো কি কৈছে জানে আৰু এইটো যোনটো পাহাৰ আছে যে এই পাহাৰটো আমি পাৰ হৈ যাব লাগিব কাষে কাষে গৈ পেলাই আমি দেখুৱাম আপোনাৰ ভিউ দেখুৱাম সেইটো পাৰ নেক্সট পাহাৰটো পাৰ হৈ পেলাই আমি তাত পামগৈ আৰু 7-8 কিলোমিটাৰমান আছে আমি এইটো দেখিছিলোঁ মনত আছেনে দলঙৰ পৰা দেখিছিলোঁ তোৰ মনত আছে হা বৰ্তমান লংচুং পালোহি লংচুং এখন পিছপিনে হেৰি আছিল হস্পিটেল আমি তাৰপিছত সেইখিনি মানুহখিনি খ্ৰীষ্টিয়ান মানুহ এতিয়া মানে কি চাৰ্চ আছে সেইখিনি দেখাব এনেকুৱা চাৰ্চ মানে ইয়াত বেছিভাগ মানুহ খ্ৰীষ্টিয়ানেই হয় বাকী এইটো চাওঁ ভিউটো এনেকুৱা ঘৰত ন মজা লাগে চাওক ঘৰটো ক'ৰবাত চিনাকি লাগিছে চিনেমা তিনেমা কৰিব পাৰে দেই ঠিক নাই मिला आज कसम से दिल को मेरे कसम से सुकून मिला যোনটো আপোনালোকক ফিল দিব পৰা নাছিলোঁ ন টেঙা পানী সোমাব দিয়া নাছিল টি ষ্টেটৰ মাজেদি বন্ধ আছিল বোলে কিন্তু ইয়াত চাওক সেই ফিলটো দিব পাৰিছোঁ নে ক'বচোন কমেণ্ট বক্সত জনাব কমেণ্ট বক্সত সুকুন মিলা ত' এইখিনি পাই গ'লো পাৰ্কিং প্লেচ হয় এইখিনি পাৰ্কিং প্লেচ চাওক এইটো জেগাটো চাওক না পানী চাউণ্ড শুনিব হা একদম শান্তি কেমেৰাত চাগে মানে মাইক্ৰ'ফোনে চাগে ধৰিব পৰা নাই কিন্তু এইখিনিলৈকে চাউণ্ড দি আছে পাৰ্কিং প্লেচ হয় কিন্তু পাৰ্কিং প্লেচটো জেগাটো ইমান ভাল নহয় কি ক ধন জেগাটো ভাল নালাগে চাইকেল চুৰি হৈ যাব চুৰ কৰি নিবা চাইকেল যদি বাই চান্স কেনেবাকৈ চাইকেল চুৰ হৈ গ'ল আমিনো মৰি গ'লোঁ তো আমি এইপিনে যাওঁ পাৰ্কিং প্লেচত নথওঁ যদি যাব দিয়ে তেতিয়া যাওঁ আৰু তাত গৈ পেলাই আগত ঠিক কৰিম জেগা বাই গ'লোঁ ব'লক এইপিনে যাব লাগিব উঠি পেলাই জোতাই শ্লিপ নকৰিলে হ'ল খালি শ্লিপ হ'ব চাবি
বা ভয় আছে দেই, ভয় আছে মানে মোৰ জোতাটো শ্লিপ কৰি আছে বৰ্তমান, তো সেইটো কাৰণে একদম বহুত ভয়। ইহঁতৰ জোতাখিনি ভালেই, মোৰ একদম মানে ক্লিন হৈ গ'ল, চাওক গ্ৰিপ নাই, বহুত প্ৰব্লেম দি আছে। তো মই একদম ওপৰত যাবও নোৱাৰোঁ এতিয়া। বাৰু সেইখিনিতে ফূৰ্তি কৰোঁ। চাওক আপোনালোকৰ দৃশ্যখিনি দেখুৱাই দিছোঁ। উঠিলোঁ বাৰু, উঠাতটো উঠিলোঁ, এতিয়া জেগাখিনি চাওক, নপৰিলে হ'ল আৰু। তললৈ চাওক, এইটোৱে চবচে বেয়া আৰু। উঠাটো উঠি দিওঁ ন, তললৈ নামাৰো চবতকৈ ভয় কাম। এতিয়া কেনেকৈ নামো ভাবিছোঁ, ভয়ো আছে নহয়, শ্লিপ হৈ গ'লে ডাইৰেক্ট চ' মই ওপৰত নগ'লোঁ, মোৰ জোতা শ্লিপ হয় ন, সেইকাৰণে অকণ ভয়, মানে ৰিস্কটো কিয় ল'ম মানে যদি হেৰি হৈ আছে, প্ৰব্লেম হৈ আছে। চ' চাওক ইয়াৰ পৰা দেখাইছোঁ, আৰু কি লাগে পানীখিনি চাওক না। প্ৰকৃতিও মানে কেনেকুৱা হয়, একদম ছাল বস্তু, কেনেকৈ বস্তুবিলাক মিলাই থৈছে চাওক না। ইয়াতে বোলে বহুত ঘটনা হৈছে, সেইকাৰণে ৰিস্ক লোৱাটো অকণ বেয়া। মই মানে আহোঁতেও শুনি আহিছোঁ যে বহুত ল'ৰা ইয়াতে ৰখি গৈছে, মানে কিহৰ কাৰণে, শ্লিপ হয় ন, পাথৰবিলাক এতিয়া চাওক, এইবিলাক পানী পৰি থাকে নন ষ্টপ, চ' তাৰপৰা শ্লিপ হয়। তো এইখিনিত আৰু শ্লিপ হয় চাওক, পানীখিনি য'ত পৰে যে এইটো জেগা দ থাকে সদায়, তো এনেকুৱাত প্ৰব্লেম কৰে বহুত। তো সীমান্তহঁত গৈছে তাত, আই থিংক একদম ওপৰৰ যোনটো আছে একদম তাত গৈছে চাগে। বাকী মই বহোঁ, অলপ ভাগৰ লাগিছে মোৰ। দাদা আহি লওক, তাৰপিছত দেখাম। বাই নহয় দেই, চাই থাকক ভিডিঅ'টো। বৰ্তমান আমি মানুহকেইজনী সুধিছোঁ যে হেৰি আছিলে, এই চাহপাত বাগানৰ যোনটো ফেক্টৰী আছে সেইটোত পাবন নাই বস্তু, মানে কিনি লৈ যাম বুলি ভাবিছোঁ অকণ চাহপাত। চ' পাবন নাই সুধিছোঁ, জানো এতিয়া কি কয়, সুধিছে, ফোন কৰিছে। বৰষুণ দিছে দেখোন, দিগদাৰ হ'ব বৰষুণ দিলে। কিছু যুগ পাৰ হৈ গ'ল, 200-300 বছৰ, তাৰপিছত তাহাঁত আহি পালেহি আৰু। এক্সপিৰিয়েঞ্চ লেভেলটো বহুত টপ লাগিল, কিন্তু ওপৰত বহি যোনটো আমি লাঞ্চ কৰিলোঁ ন, বহুত ভাল লাগিল। মানে চাৰিওকাষে পানীৰ চাউণ্ড, মজা লাগিল। এই পালোহি আৰু বেছি টাইম নাই, ফিছ খাই ল'লোঁ পূৰা।
চাহপাতটো ঘৰত গ'লে লগ কৰিম বহুত হৈছে তো তাৰ পৰা আহি পাই গ'লোহি গা চা ধুলোঁ বহুত কিবা কিবি হ'ল মানে কিবা কিবি মানে ভাত চাত খালোঁ যি টি হ'ব লগা হ'ল বাৰু সেইবিলাক বাদ দিলোঁ যদি ভিডিঅ' ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাবা একো টোপনি ধৰিছে कमरिया कमरिया करे ला पालो